এই বৰিঙৰ গাড়ী এইখন আমাক যাবলৈ চাইডে দিয়া নাই সিহঁতে। ইয়াতে এইখন হ'ল বিহুতলী। এই গছডাল আছে ন, এই গছডাল ইয়াতে বৰ্তমান এতিয়া পাইকাৰ গৈছিল। গোটেইকেইটা আমি এতিয়া চাহ খাম, চবেই এতিয়া হোটেলত গৈ আছোঁ, চাহ খাম এতিয়া বৰ্তমান। কি হোটেল আছিল এইখন? নহয়, প্ৰণীতা ৰেষ্টুৰেণ্ট। প্ৰণীতা ৰেষ্টুৰেণ্টত গৈ আছোঁ চাহ খাব। ইয়াতে বোলে অলপ ভাল ভাল বস্তু পায়, তাকে যাওঁ খাওঁ, কি কি ভাল ভাল বস্তু আছে চাওঁগৈ। হয়নে নহয় ৰাইজ? খাব লাগে হয়নে নহয়? খাম আমি ঠিকছে। পাৰ হ'ব পৰা নাই, এই এতিয়াহে পাৰ হৈছে। প্ৰণীতা ৰেষ্টুৰেণ্ট আজি দবাবা আহি ইয়াতে ৰেষ্টুৰেণ্টখন চাওক, মজা ৰেষ্টুৰেণ্ট। আমি এতিয়া বৰ্তমান প্ৰণীতা ৰেষ্টুৰেণ্ট তামাম খাব আহিছোঁ। একদম ভোক লাগছি, তামাম খাম ইয়াতে, খাবাই আহিছোঁ আজি। খামেই খাম আৰু যি পটাকে খাম আৰু পূৰা অলপ দবাই দিম না কি দবাম আজি। ভিডিঅ'টো চাই লওঁ, দেখাই আছোঁ কি কি খাওঁ চাব। বহুত বস্তু খাম বুলি, কিন্তু আমাৰ বছ এটা আছে, বছে আমাৰ এইটো কি দিছে কচুৰি দিছে। দবা বুলি ভাবিছিলোঁ ৰাতি, কিন্তু দবাবা নললোঁ, কিন্তু দিলে কচুৰি। মজা একদম প্ৰণীতা ৰেষ্টুৰেণ্ট এইখন, ৰেষ্টুৰেণ্ট আৰু এইখন কচুৰি, এইটো চচ কৰি দিছোঁ, এই চচ দিলোঁ। এতিয়া আৰু এনেকৈ নহয়, এনেকৈ খাব। প্ৰণীতা ৰেষ্টুৰেণ্ট কি কি খালোঁ দেখা পালেই, আৰু দেখালেই মই কি কি খালোঁ। আৰু এতিয়া আমি গাড়ী জাৰ্ণিং কৰিম। এতিয়া আমি গৈ থাকোঁ, কি কি দেখাব পাৰোঁ গৈ আছোঁ, ব'লক। কালি বাহঁতৰ ঘৰত আহিছিলোঁ ৰাতি, বাহঁতক থ'বলৈ। ৰাতি হ'ল, যোৱা নহ'ল, বায়ে দিব দিলে, থাকি দিলোঁ। এতিয়া ওলাইছোঁ ৰেডি যাব, আৰু ঘৰত যোৱা কথা আছে। ঘৰত যোৱা এতিয়া গুৱাহাটীও যাম চাগে, গুৱাহাটী গৈহে ঘৰত যাম। চাই থাকক কি দেখাব পাৰোঁ। বৰ্তমান আমি এতিয়া শুক্লাই নদী, ইয়াতে পানী নোহোৱা হয় আৰু লগে লগে পানী আহি যায়। খাটাৰনাক নদী এইটো, এতিয়া পানী নাই কিন্তু ঘপক কৰি পানী আহি যাব, এনেকুৱা নদী। আৰু পানীটো গোটেই ক'লা, গোটেই এতিয়া শিল দেখা পাইছে, কিন্তু পানীটো ঘপককৈ আহি যাব। তাকে চাব আহিলোঁ নদীটো আজি। গাইছ, এইখন হৈছে চাহপাত বাগান, দুই চাইডেও চাহপাত বাগান, এইফালেও চাহপাত বাগান আছে, ইফালেও চাহপাত বাগান। কিন্তু 5টা বজাৰ পিছত আহিব নোৱাৰা ইফালে। 5 বজাৰ পিছত হাতীৰ পোৱালিৰ পৰা হাতীৰ পাল ধৰি আহে ৰাস্তাটোত, গাড়ীবিলাক পাৰ হ'ব নিদিয়ে। আৰু সেইকাৰণে 5 বজাৰ পিছত অলপ ৰিক্সে হয় এই ৰাস্তাটোত। পানী শুকাই গৈছে, গোটেই পানীয়ে নাই। আগতে বহুত গা ধুইছিলোঁ ইয়াতে। ৰাস্তা কি মজা ৰাস্তা।
5:31 হ'ল জাষ্ট পালোহি ঘৰ এতিয়া দৰ্জা খোলাই নাই বৰ্তমান দৰ্জা খুলিম আৰু দৰ্জা খুলিলোঁ তো লক খুলিম যদি ব্লগটো চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ